মসজিদ ঠিক করে দিলে, হ্যাঁ, আমাক সেলফ হেল্প গ্রুপর পয়সা দিলে, আমাক অনসাই বিথাঙ্কি দিলে, আমাক জ্ঞান চেৰাং দিলে, বহুত হাজাৰ প্ৰায় 6,000তকৈ অধিক যুৱক যুৱতীসকলক মাষ্টৰৰ চাকৰি দিলে। আৰু এক সপ্তাহৰ ভিতৰতে প্ৰায় 1,500 যুৱক যুৱতীক মাষ্টৰৰ চাকৰি দিবলৈ গৈ আছে। গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ এইটো সপ্তাহৰ ভিতৰতে 1,500 আমাৰ যুৱক যুৱতীসকলক নিযুক্তি দিবলৈ গৈ আছে, এপইণ্টমেণ্ট। অতি সোনকালে 420টা BCDCৰ 420 জন BCDC ছেক্ৰেটাৰী চাকৰি দিবলৈ গৈ আছে। থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ চাকৰি দিবলৈ গৈ আছে। বহুত হাজাৰ যুৱক যুৱতীক থাৰ্ড গ্ৰেডৰ চাকৰি দিয়া গ'ল, ফ'ৰ্থ গ্ৰেডৰ চাকৰি দিলে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চাকৰি দিলে, বহুত ডিপাৰ্টমেণ্টক চাকৰি দিলে। আৰু অতি সোনকালে এই 1 মাহৰ ভিতৰতে বহুত হাজাৰ যুৱক যুৱতীক নিযুক্তি দিবলৈ আমাৰ শিৱসাৰে গৈ আছে, চাকৰি होनो थाखाय थांगासिनो दं। नैबे जुन दाननि गेजेरावनो सप्ताह खनसेनि गेजेरावनो 1,500 सेंग्रा सिख्लाफोरनो मास्टार साख्रि होनो थांगासिनो दङ। जोंनि बे जुन दाननि गेजेरावनो 420টা BCDCआव 420 জন सेक्रेटारि होनो थांगासिनो दङ। আৰু আপোনালোকে জানে শিৱ ছাৰৰ নেতৃত্বত, প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত, UG ব্ৰহ্ম ছাৰৰ নেতৃত্বত, লৰেন্স ইছলাৰী ছাৰৰ নেতৃত্বত, জয়ন্ত বসুমতাৰী ছাৰৰ নেতৃত্বত আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি ঘূৰাই আহিছে। 40-50 বছৰ ধৰি যেইটো আমি ভাবিব পৰা নাছিলোঁ যে আমাৰ অঞ্চলত শান্তি আহিব, জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি হ'ব, মৰম স্নেহ ঘূৰি আহিব, আমি ভাবাই নাছিলোঁ। আমি সদায় ভাবিছিলোঁ যে ইয়াতে আৰ্মি কেম্প থাকিব, মাৰামাৰি হ'ব, আমাৰ উগ্ৰপন্থীবিলাকৰ কেম্প থাকিব, তেনেকুৱা আমি ভাবিছিলোঁ। বড়ো মুছলমানৰ কাজিয়া কেতিয়াও শেষ নহ'ব, বড়ো আদিবাসীৰ কাজিয়া কেতিয়াও শেষ নহ'ব, এনেকুৱা ভাবিছিলোঁ। কিন্তু প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত, UPPL চৰকাৰৰ নেতৃত্বত আমাৰ বড়োলেণ্ড অঞ্চলত যোৱা 5 বছৰ ধৰি এনেকুৱা শান্তি আহিছে যে এতিয়া মানুহে দিনে নিশাই ঘূৰি ফুৰিব পাৰে, যি ইচ্ছা তাকে কাম কৰি খাব পাৰে, কোনো ভয় আশংকা নাই। বহুত ভাল এটা সমাজ আমাক প্ৰমোদ বড়ো ছাৰে গঢ়ি দিছে। যাৰ কাৰণে প্ৰমোদ বড়ো ছাৰৰ দীৰ্ঘায়ু কামনা কৰি আপোনালোকে জোৰদাৰ হাত চাপৰি দিব লাগে, জোৰদাৰ কইবা আশাই খুবনালি হেনাংগো। মই আৰু বেছি কথা নকওঁ। আপোনালোকে যিহেতু বহুত ভাল এটা সময়ত UPPLত যোগদান কৰিলে, আপোনালোকে নিশ্চিন্তে থাকক যে আপোনালোকৰ জীৱনত ভাল দিন আহি আছে। আপোনালোকৰ গাঁৱত, আপোনালোকৰ সমাজত ভাল এটা দিন আহি আছে। আমি সকলোৱে বড়ো, মুছলমান, কোচ ৰাজবংশী, বঙালী, আদিবাসী, যিমান জাতি জনগোষ্ঠী আছে, সমিল মিলে থাকি, মিলা প্ৰীতিৰে থাকি আমাৰ বড়োলেণ্ড অঞ্চলটো পৃথিৱীৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ অঞ্চলৰ ভিতৰত এটা অঞ্চল আমি গঢ়ি তুলিবলৈ সংকল্পবদ্ধ হ'ম আৰু আমি কাম কৰি আগুৱাই যাম। আৰু 2025 চনত যেতিয়া প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত UPPLৰ চৰকাৰ হ'ব, তেতিয়া 2030 চনলৈকে আপোনালোকে সকলোৱে সুবিধা পাব। কোনোবা অৰুণোদয় পাব, কোনোবা চাকৰি পাব, কোনোবা পঢ়া শুনাৰ সুবিধা পাব, ৰাস্তা ঘাট ভাল হ'ব, কালভাৰ্ট ভাল হ'ব, যিমান উন্নতগাঁথনিৰ কাম আছে, ডেভেলপমেণ্টৰ কাম আছে, প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বতে হ'ব। আপোনালোকে সকলোৱে প্ৰমোদ বড়ো ছাৰৰ হাতটো মজবুত কৰক। দতমা সমষ্টিৰ পৰা একজন ভাল মানুহক MCLA জিকাই দিয়ক। আপোনালোকৰ সকলো সমস্যা আমি সমাধান কৰি দিম। আপোনালোকৰ সকলোকে ধন্যবাদ দি আকৌ এবাৰ আপোনালোকে মোৰ লগত কওক, UPPL জিন্দাবাদ, UPPL জিন্দাবাদ। এইফালে কোৱাই নাই, মাজত মনে মনে আছে। সকলোৱে কওক ৰাইজ একবাৰ, UPPL জিন্দাবাদ, প্ৰমোদ বড়ো জিন্দাবাদ। ধন্যবাদ।